আৰু এইখন হৈছে অসমৰ लास्ट बाजार লাষ্ট বাগা বাজাৰ। বজাৰখন যাবি নি লগত গন্ডি চাওঁ আমি ये बहुत सुंदर लग रहा है মই এতিয়া পৰিবলৈ লৈছিলোঁ আমি নাজানো ক'ত গৈ আছো আমি নাজানো ক'ত গৈ আছো গুড মৰ্ণিং স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ এতিয়া আছোঁ আমি ৰাহুলৰ ঘৰত কাষতে আছে সেয়া ছাৰৰ ভালকৈ টোপনি নধৰিলে বোলে গতিকে আমি যাম আৰু এতিয়া ট্ৰেকিঙলৈ অলপ পিছত ন ছাৰ চাই থাকক আজি বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে ডে 2 ছেকেণ্ড ডে জাৰ্ণি আৰম্ভ হৈছে আমাৰ আমি গৈ আছোঁ এতিয়া আমি যাম গাঁৱৰ ফালে মিজোৰাম বৰ্ডাৰ তাৰপিছত পাহাৰ চাহাৰ কিবা বগাম আৰু চাওক মই লৈ লৈছোঁ মোৰ চাৰ্জাৰটো যদি শেষ হৈ যায় কেনেবাকৈ যদি সুবিধা পাওঁ তেনেহ'লে চাৰ্জ দি ল'ম কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবই লাগিব আমি গৈ আছোঁ এয়া ৰাহুলে চলাইছে গাড়ী আৰু সুভদ্ৰ আছে ছাৰ আছে ৰাহুল আছে আমি গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ ক'ত গৈ আছোঁ এইখন হৈছে অসম আৰু মিজোৰাম বৰ্ডাৰৰ শেষৰখন বজাৰ আৰু ইয়াৰ পাছত আৰু কিমান কিলোমিটাৰ বাকী আছে কিমান কিলোমিটাৰ বাকী আছে আৰু 5 কিলোমিটাৰমান যোৱাৰ পাছতে আমি মিজোৰাম বৰ্ডাৰ পাম আৰু এইখন হৈছে অসমৰ लास्ट बाजार লাষ্ট বাগা বাজাৰ। বজাৰখন বাগা बाजार নাম বাগা বাজাৰ বহুত জাম আমি ট্ৰেকিঙলৈ যোৱাৰ ৰাস্তাৰ ওচৰ পাইছোঁহি দেখুৱাম আমি এইফালেদি গৈ আছোঁ আমি এইফালে যামগৈ এইফালে সোমাই পেলাই আগত আমি যাম ট্ৰেকিঙত আগত আপুনি পাহাৰ দেখিছে এতিয়া গাড়ী চলাব ৰাহুলে আমি গৈ আছোঁ পাহাৰীয়া ৰাস্তা একা বেকা ৰাস্তা শ্বিলং টাইপ ৰাস্তা ন ছাৰ জয়নগৰ আৰু 3 কিলোমিটাৰ আমি জয়নগৰ গৈ আছোঁ নি हम लोग कालाखाल आए हैं কালাখাল 0 किलोमीटर जयनगर तो एदिगे ना কালাখাল 0 কিলোমিটাৰ কালাখাল এতিয়া আমি আছোঁ আৰু আমি গৈ আছোঁ জয়নগৰ জয়নগৰৰ পৰা আহি আছোঁ নহয় জয়নগৰ এইফালে আছিলে 3 কিলোমিটাৰ আমি এতিয়া গৈ আছোঁ এইফালে সুন্দৰ ভিউ এবার পিছলি বারে বহুত ধুনীয়া আমরা ওই দিকে 50 কিলো এইখন গাড়ীতে আহিছোঁ আমি ন ফটো লাগিব ছাৰক আৰু ইয়াতে আমি গাড়ীখন দেখিছিলোঁ দোকান এখন একমাত্ৰ দোকান পাইছোঁ নি আমি এখন ইয়াতে হয় আৰু দোকান দেখা নাই গতিকে ফটো লাগে ছাৰক আমি সৌফালে গৈ আছোঁ সৌফালে ৰাস্তাটো ন যাওঁ নি এইটোকে যাবি নি লগত যাবি গৈ আছোঁ আমি এয়া ক'ত নিছে ৰাহুলে আমাক মই নাজানো আমি গৈ আছোঁ তললৈ নামি দেখাই আছোঁ ক'ত পামগৈ আপোনালোকক আমি নাজানো ক'ত গৈ আছো আমি নাজানো ক'ত গৈ আছোঁ বৰ্ষাৰণ্য কয় যে পোহৰ নোসোমাই তেনেকুৱা নিচিনা জেগা ইয়াত বাৰু পোহৰ সোমাইছে অলপ এই কি ৰাস্তা ভিডিঅ' কৰাত অলপমান অসুবিধা হৈছে মোৰ হ'লেও কৰি আছোঁ আপোনালোকৰ কাৰণে আশা কৰিছোঁ ভাল পাব লাইক এটা দিব এতিয়া উঠিম আমি ওপৰলৈ তললৈ নামি আহিছোঁ আকৌ ওপৰলৈ আকৌ উঠিছোঁ কুঁহিয়াবাৰীৰ নিচিনা লাগিছে কিন্তু এইবোৰ কুঁহিয়াবাৰী নহয় আমি যে ঝাৰু দিওঁ ঝাৰু যে কিনো ঘৰৰ কাৰণে সেই ঝাৰুবোৰ এইবিলাক গছৰ পৰাই বনোৱা হয় আকৌ তললৈ নামিছোঁ আকৌ ওপৰলৈ উঠিম এয়া আমাৰ আজি যাত্ৰা এবাৰ তললৈ এবাৰ ওপৰলৈ हमें किस इस तरफ से क्यों लाए आ रहा हूँ
দিনতে আন্ধাৰ একো নাই ছাৰে এতিয়া কেমেৰা উলিয়াইছে ফটো তুলিব মই আগবাঢ়োঁ একো মোক দেখা নাপায় পোহৰ নাই অলপো पूरा बरखारण्य अनाकोंडा निकल जाएगा यहाँ पे अनाकोंडा निकल आएगा वो ये बहुत सुंदर लग रहा है फोटो खींच के दोगे मुझे हाँ इधर से इधर आओ ভাইৰা দেখিলো এইটো কি গুহা ঠিক নাই নামাকৰণ কৰিয়ে নি গুহাটোৰ আমি अभिषेक कर लो बारिश का सीजन में सर पानी पानी में होके जाते थे पानी আছে দেখিছে পানী ইফালে পানী पानी पानी रे सब तरफ पानी रे ओए पानी पानी दिखी ইমান ভাল লাগিছে গৈ পেলাই ন ছাৰ ओए तब नोट देखो पानी पानी देखो বলক কি চেনেল পিন্ধি আহিবলৈ কোৱাত নহয় আমাক চেনেল পিন্ধি আহিবলৈ নক'লে এই চাউণ্ডটো মোৰ বৰ ভাল লাগে পানী পৰি থকা চাউণ্ডটো এনেকুৱা লাগিছে বহুত সুন্দৰ ঠাই টুকুৰালৈ আমি গৈ আছোঁ ৰাস্তাত পানী সৰু সৰু ঝৰ্ণা বুলিয়ে ক'ব পাৰি আৰু বহুত সেইফালে গৈ আছোঁ আমি মই আছোঁ এতিয়া ইয়াত আৰু নামি যাম ইয়ালৈ ৰাহুলে কৈছে জোতা খুলিব লাগে ছাৰে জোতা খোলাত ব্যস্ত আমি যোনফালে আহি আছিলোঁ পানীখিনি যে পৰি আছিলে তাৰপৰা পানীখিনি আহি পেলাই ইয়াত এনেকৈ পৰিছে আপোনালোকে হাত ধুব পাৰিব যদি আপোনাৰ হাত বেয়া হৈছে ইয়াত ৰাতিপুৱা ওলাই আহোঁতে ভবাও নাছিলোঁ যে এনেকুৱা এটা ৰাস্তাৰ মাজেদি যাম ভিডিঅ' কৰিবলৈ অসুবিধা হৈছে অলপ অলপ কাৰণ দুখন হাতে ধৰিলেহে কেতিয়াবা কিছুমান ৰাস্তাত আমি পাৰ হ'ব পাৰিছোঁ সেয়াই আৰু পামগৈ আমাৰ গন্তব্যস্থান অলপ বেছি দূৰ নাই বুলি কৈছে কিন্তু চেণ্ডেল খুলি দিলোঁ আৰু দেখিছে নোৱাৰি আৰু চৰি জোতা খুলি দিলোঁ চেণ্ডেল ছাৰে ক'ত হাত ধুইছে বহুত টেকনিক ইউজ কৰি ছাৰে হাতখন ধুইছে আৰু আমি ক'ত যাবলগীয়া আছে সেয়া ইয়াতে মই ঘৰ এটা বনাই লওঁ নি চৰকাৰে খেদাব নোৱাৰে আৰু टैक्स দিব নালাগিব টেক্সো দিব একোৱে দিব নালাগে কি লে হলদি सर দেখিছে ইহঁতকেইটা পোৱালিকেইটা আহিছে এইফালেদি ৰাস্তাইটোৱেদি परफ्यूम बने परफ्यूम ইয়ে কিবা বস্তু লৈ গৈছে বোলে জিভৰ পৰা চেণ্ট বনে পাৰফিউম পোৱালিকেইটা কম্পিউটাৰ এলে থৈ আৰু আমি আহি পাইছোঁ এখন সমান ঠাই আৰু আমি আগলৈ গৈ আছোঁ আমাৰ এইফালে হোৱাহেঁতেন পিকনিক স্পট সুন্দৰ পিকনিক স্পট হ'লহেঁতেন কিন্তু ইয়ালৈ অহাটো ইমান সহজাধ্য নহয় पूरा हमारा गाइड आगे राहुल वो बोला है धीरे 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 মই এতিয়া পৰিবলৈ লৈছিলোঁ শিলে শিলে ঠেকা খালে নিজৰাৰে পানী ন ছাৰ গৈ আছোঁ এটা সুন্দৰ পৰিৱেশ দেখাৰ একে সুন্দৰ দৃশ্য দেখাৰ আশাৰে আমি গৈ আছোঁ বহুত শ্লিপাৰী ৰাস্তাটো বহুত শ্লিপাৰী লাহে লাহে যাব লগা হৈছে চাওকচোন মই ক'ত উঠি আছোঁ ইয়াৰ পানীবোৰ মোৰ তলেদি গৈ আছে আৰু মই উঠি আছোঁ ইয়াত ৰৈ আছোঁ ইয়াত তেনেকৈ আছে সেইফালে আৰু আমি গৈ আছোঁ সেইফালে এইজন এজন ৰিয়াং জনজাতিৰ মানুহ তেওঁ গণ্ডি আহিছে গণ্ডি কি আমি চাব খুজিছোঁ कितना बनाए गोंडी जी কি জানি বারো বানাইছে নেকি টানি বাৰুদ बारूद और परफ्यूम बने परफ्यूम 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 बने गोंडाई गोंडाई बटा सुधा गोंडाई बटा ये परफ्यूम ये परफ्यूम भी बनता है बारूद भी बनता है हाँ बारूद भी बनता है परफ्यूम भी बनता है परफ्यूम में लगे सही का परफ्यूम में भी यूज होता है
ও কিলো 500-600 কত এগো কেজি কত 500-600 কিলো কিলো কোথায় বিক্রি হয় এটা বাগাত ও বাগা কোনফালে যে ক'ত ক'ত আমি গৈ আছো ক'ত এনেকৈ তেনেকৈ যাব লাগিব নি অকল পানীৰ শব্দটো থাকিব ৰাতি আৰু হেৰিয়া শব্দ নাথাকে এনেওতো নাই পানী শব্দ বাহিৰে একো নাই চৰাই এটাই মাতিছিলে বৰ ধুনীয়া চৰাইকে মাতিছিলে চাওকচোন আমি ক'ত গৈ আছো ক'ত পালোহি চাওক ইমান দূৰ দীঘলীয়া এটা যাত্ৰাৰ অন্তত আমি পালোহি এইখন ঠাই এটা গানেই মনলৈ আহিছে শিলে শিলে ঠেকা খালে নিজৰ দাঁতে পানী ভাল গাইছোনে বাৰু মই গোটেইবোৰ হেলাই লাগি আছে মই ৰৈ আছো মাজত আৰু দেখিছেনে এইটো গোটেই পাহাৰ এইফালে পানী যোনফালে আমি আহিলোঁ চাৰিও চাইডটো আৰু তাৰ ৰাহুলে গা ধুইছে আমি এইফালেকে যাওঁ मैं वीडियो कर रहा हूँ राहुल यार গৈছে এতিয়া যেহেতু খৰালি গতিকে পানী বিশেষ নাই বাৰিষা সময়ত বহুত ভাল হয় ফুট আছে পানীখিনি আৰু বান্ধ দি পেলাই অলপমান পানী ৰখা হৈছে বান্ধ দি পেলাই পানীখিনি ৰাখিছে আৰু এইটো পাহাৰ গোটেই ওপৰলৈ বহুত ডাঙৰ জাগাটো আনিম জাগাটো এয়া হৈছে চাদ্ৰি ইয়ালৈকে আহিছিলোঁ আমি চাবলৈ চাদ্ৰি আপোনালোকে দেখিলে মোক দেখুৱালোঁ কিমান কষ্ট কৰে এতিয়া আমি উভতি যাম সেই একে ৰাস্তাই তাতে অলপ বেছি কষ্ট হ'ব হয়তো চাৰে কেমেৰা কৰি আছে গন্ধি লৈ থকা আৰু আমি মানুহ পাই আহিছোঁ এয়া পিঠি তেনেকৈ লৈ যায় গন্ধিবোৰ গন্ধি কচু গছ টাইপৰ বস্তু ন মাটিৰ পৰা উলিয়াই কেজি 400 বুলি কৈছে আৰু ইয়াতে যদি আপোনালোকে আহে তেনেহ'লে ইয়াৰ পৰা যদি নিব খোজে তেনেহ'লে 100 টকা কমত পাব 300 টকা ন ছাৰ ইয়াৰ পৰা কি মাটি পৰে মাটি খহে অঁ হিল হিল টাইপটো ন ইটা হিল হা আমি পালোহি আকৌ য'ৰ ফালেদি আমি গৈছিলোঁ এই পোৱালিকেইটা যে ওলাইছিলে এতিয়া আকৌ আমি উভতি গৈ আছোঁ আকৌ উভতাৰ যাত্ৰা আৰম্ভ লগত থাকক দেখিছেনে কেনেকুৱা এডাল পিছল সোমাই গৈছোঁ ইহঁতকেইটা বহুত দূৰ পালে গৈ মোক কেইটা গৈ আছে গৈছোঁ আমি গৈ আছোঁ আপোনালোকো আছে মোৰ লগত আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে চাই ভাল পাইছে যদি লাইক এটা কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে এনেকুৱা যদি কিছুমান ভিডিঅ' মই আপলোড কৰোঁ আপোনালোকে তাৰ নটিফিকেশ্যনটো পাই যায় ছাৰে সিহঁতক বহুত কষ্ট দিছে তোৰ ফটো লৈছে চেলফি তুলিছে ক'ত উঠিব লাগিব দেখিছেনে এতিয়া মই আছোঁ ইয়াত তলত আৰু উঠিব লগা হৈছে সেইখন সেই তাত যাম আমি কি ৰাস্তা দেখিছে তালে দিয়ে उठने में आराम है ना हाँ हाँ उठते समय इतना नहीं लगा देखिए सर अभी हम जल्दी आ गए देखो 1 কিলোমিটাৰ হবে না নাই सर बादल पेला दिले नी হা बादल पेला दिले দিগদাৰ হয় মোৰ তেতিয়া আমি আহি আছোঁ
পানীখিনি শেষ হ'ল যিখিনি পানী এতিয়া আমি ওপৰলৈ উঠি পালোহি আৰু আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ ওই যে গন্দি আমি কৈছিলোঁ এইবোৰ এইবিলাক গছ এইটো গছ ইয়াৰ সি পাত থাকে গন্দি কচু গছ টাইপৰে আমাৰ যাত্ৰা অৱশেষত শেষ কৰিবলৈ আমি উভতিছোঁ এতিয়া ৰাতি বাজিছে আপোনাৰ 10:30 আৰু গৈ আছোঁ ৰাহুলৰ ঘৰলৈ ৰাহুলেই গাড়ী চলাইছে আজি বহুত ৰাহুলৰ কষ্ট হৈছে বহুত চলাইছে আমি যথেষ্টখিনি ফুৰিলোঁ পাছফালে ছাৰটো টোপনি গৈছে আপোনাকে নেদেখিব এতিয়া যিহেতু আন্ধাৰ হৈ আছে ছাৰে আহি এটা মাৰি দিছে গতিকে আজি ইমানতে সামৰিছোঁ 2 নম্বৰ দিনটো যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে লাইক এটা কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব গতিকে কাইলৈ অৰ্থাৎ আমাৰ 3 নম্বৰ দিনটোত লগ পাম তেতিয়ালৈকে বাই